কবিতাৰ শিৰোনাম এখন চিঠি। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড় ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো। সেইবোৰ অনাসৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ চকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি শত্ৰুৰ কামানৰ গৰ্জন, দেখিছো কি ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰো, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰে কথাকে কবা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই। দীঘলীয়াকৈ চিঠি লিখিবলৈ আহৰিয়ে নাই। মৰম জানিবা, ইতি তোমাৰ। আকৌ এয়া আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰিপদ অতিক্ৰম কৰিছে। চিঠিখন আজি তাকত দিয়া নহব। আকৌ মৰম।